আলিকাটি জালি দিম বৰপিৰা পাৰি দিম তাতে বহি বহি ৰ'দ দে এই জনপ্ৰিয় গীতটোৰ কথা আপোনাৰ নিশ্চয় চাগে মনত আছে 2007 চনত জব উই মেট নামৰ ছবিখনত বলিউডৰ এই ছবিখনত ব্যৱহাৰ হৈছিল এই গীতটো আৰু এই অসমীয়া গীতটোৰ লগত হাউলিৰ এজন সংগীতজ্ঞৰ এক বিশেষ সম্পৰ্ক আছে আৰু কি সম্পৰ্ক এই সবিশেষ জনাবলৈ এই ভিডিঅ'টোত আপোনালোকক চেষ্টা কৰিম হাউলিৰ এগৰাকী দক্ষ নাট পৰিচালক তথা অভিনেতা সুৰকাৰ তথা এজন প্ৰখ্যাত গায়ক আছিল নিৰঞ্জন দাস আৰু এই বিশাল প্ৰতিভাৰ অধিকাৰী এই ব্যক্তিগৰাকীক হাউলিত সকলোৱে নিৰুদা বুলি চিনি পাইছিল ইতিহাস প্ৰসিদ্ধ বৰ্ণগড়ৰ সৰভোগত জন্মগ্ৰহণ কৰা নিৰঞ্জন দাসে দেউতাকৰ চাকৰি সূত্ৰে গুৱাহাটীত পঢ়িব লগা হোৱাত গুৱাহাটীৰ কামৰূপ একাডেমীত নৱম শ্ৰেণীত নামভৰ্তি কৰায় আৰু তেতিয়াই কামৰূপ একাডেমীত তেখেতে লগ পায় অসমৰ প্ৰখ্যাত শিল্পী জয়ন্ত হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ লগত তেখেতৰ এক বন্ধুত্ব গঢ়ি উঠে সংগীতৰ প্ৰতি বলিয়া দুয়োগৰাকী শিল্পী অসমৰ বিভিন্ন মঞ্চত সংগীতানুষ্ঠান কৰিবলৈ আৰম্ভ কৰে নিৰঞ্জন দাসে বন্ধু জয়ন্ত হাজৰিকাৰ লগত গুৱাহাটীৰ ৰেডিঅ' চেণ্টাৰলৈ গৈ অডিশ্যন দি লোকেল আৰ্টিষ্ট হিচাপে মনোনীত হয় আৰু তেতিয়া তফজ্জুল আলীৰ কথা আৰু মুকুল বৰুৱাৰ সুৰ পৰিচালনাৰে এটি গীতত কণ্ঠদান কৰে আৰু এই জনপ্ৰিয় গীতটোৱে আছিল ৰ'দালিয়ে ৰ'দ দে আলিকাটি জালি দিম বৰপিৰা পাৰি দিম তাতে বহি বহি ৰ'দ দে আৰু দুয়োগৰাকীয়ে কণ্ঠদান কৰা এই আলিকাটি জালি দিম গীতটো সমগ্ৰ অসমতে জনপ্ৰিয় হৈ পৰে আৰু এই জনপ্ৰিয় গীতটো পিছলৈ বলিউডৰ জব উই মিট নামৰ ছবিখনত এটা অসমীয়া কলি হিন্দী গীতত এই অসমীয়া কলিটো ব্যৱহাৰ কৰা হৈছিল মেট্ৰিক পাছ কৰাৰ পাছত 1959 চনত তেখেতে হাউলিলৈ ঘূৰি আহে আৰু হাউলিলৈ ঘূৰি আহি তেখেতে হাউলি নাট্য সংঘৰ গুৰি ধৰোতা প্ৰয়াত থিৰেশ্বৰ শৰ্মাৰ সান্নিধ্যলৈ আহে আৰু তেখেতে হাউলি নাট্য সংঘৰ লগত জড়িত হৈ হাউলিৰ নাট্য জগতখন লগতে সংগীতৰ জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ যায় প্ৰখ্যাত শিল্পী জয়ন্ত হাজৰিকা আৰু নিৰঞ্জন দাসৰ বন্ধুত্ব ইমান গাঢ় আছিল যে পিছলৈ যেতিয়া নিৰঞ্জন দাসে হাউলিলৈ আহিছিল নামনি অসমৰ যিকোনো অনুষ্ঠান থাকিলেই জয়ন্ত হাজৰিকাই বন্ধু নিৰঞ্জন দাসক অৰ্থাৎ নিৰুদাক এবাৰ হলেও লগ কৰিছিল লোকগীতৰ শিল্পী খগেন পাঠকৰ লগত নিৰঞ্জন দাসে পিছলৈ কলিকতালৈ গৈ গীতৰ ৰেকৰ্ডিঙৰ বাবেও গৈছিল তেখেতে তাৰ পৰা ঘূৰি আহি তেখেতৰ গীতৰ সংকলন নীলিমাৰ সুৰ শীৰ্ষক এখন তেখেতৰ গীতৰ সংকলন তেওঁ প্ৰকাশ কৰি উলিয়ায় হাউলিবাসীৰ বাবে অতি দুখৰ কথা এই যে নিৰঞ্জন দাস অৰ্থাৎ নিৰুদাৰ যিখিনি সৃষ্টিৰাজি আছিল যিখিনি নাটক আছিল নাইবা যিখিনি গীত মাত আছিল এই সকলোবোৰ গীত মাত এতিয়া প্ৰায় লুপ্ত হোৱা বুলি ক'লেও ভুল নহ'ব হাউলি অঞ্চলৰ আন এগৰাকী বিশিষ্ট কণ্ঠশিল্পী আছিল নিৰুদাৰ প্ৰিয় শিষ্য প্ৰয়াত নগেন দাস হাউলি অঞ্চলত সেই সময়ত অনুষ্ঠিত হোৱা যিকোনো সংগীতানুষ্ঠান ৰাইজে নগেন দাসৰ গীত বিচাৰিছিল এবাৰ চিকিৎসাজনিত কাৰণত প্ৰয়াত নগেন দাস আৰু আমাৰ অসমৰ বিশিষ্ট নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰে মুম্বাইলৈ গৈছিল মুম্বাই অসম ভৱনত অনুষ্ঠিত এক সংগীতানুষ্ঠানত নগেন দাসে গীত গাইছিল আৰু সেই অনুষ্ঠানটোত উপস্থিত আছিল মহেন্দ্ৰ বৰঠাকুৰ আৰু এই অনুষ্ঠানটোত তেখেতৰ গীত শুনি মহেন্দ্ৰ বৰঠাকুৰে তেখেতৰ অনুভৱ স্বাধীন কাকতত কিদৰে প্ৰকাশ কৰিছিল এয়া অবাক কৰি দিলে হাউলিৰ নগেন দাসে নগেন দাসৰ বয়স 3 কুৰিৰ কম নিশ্চয় নহব অপূৰ্ব কণ্ঠ সাধনা কৰা হলে অসমে এটা অবিস্মৰণীয় কণ্ঠ পালেহেঁতেন 1978 চনৰ 16 ফেব্ৰুৱাৰীত জন্ম লাভ কৰা জয়ন্ত সোঁৱৰণী কলা পৰিষদৰ লগতো ওতপ্ৰোতভাৱে জড়িত আছিল প্ৰয়াত শিল্পী নগেন দাস আৰু তেখেতে সেই সময়ত হাউলি আৰু ইয়াৰ উপকণ্ঠ বিভিন্ন অঞ্চলত বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত তেখেতৰ ভগ্নী শিল্পী উষা দাসৰ লগত বিভিন্ন সংগীতৰ মঞ্চত সংগীতানুষ্ঠান পৰিবেশন কৰিছিল আৰু হাউলিলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম